सरखार रायजो राजाफोरनि दरखार চাওক দলে মোক এটা দায়িত্ব দিছে চালাকাটি সমষ্টিৰ পৰা ইউপিপিএল দলৰ সন্মানীয় সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই যে নিৰ্বাচন পঞ্চমবাৰৰ বিটিচিৰ যিটো নিৰ্বাচন ইয়াত পাৰ্টি হিচাপে মোক ঘোষণা কৰিছে মোক এটা দায়িত্ব দিছে যে চালাকাটিৰ পৰা জিতিব লাগিব চালাকাটি অঞ্চলৰ উন্নয়নৰ স্বাৰ্থতে তেখেতে মোক পাৰ্টি দিছে আপোনালোকে দেখিছে আজি আমি ইয়াৰ চালাকাটি ব্লক আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা ইয়াত আদৰণিৰ এটা ৰেলী তেওঁলোকে কৰিছে এই আদৰণিৰ ৰেলীত মই অংশগ্ৰহণ কৰি ইয়াত দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ পাৰ্টি ৱাৰ্কাৰৰ বাদেও বিভিন্ন চালাকাটিত থকা বিভিন্ন দল সংগঠনবিলাকে আজি আহি পেলাই আজিৰ এই আদৰণি যি ৰেলী এই ৰেলীত মোক তেওঁলোকে সম্ভাষণ জনাইছে আৰু আমি আশা কৰোঁ যে এই চালাকাটিত পৰিৱৰ্তন সকলোৱে বিচাৰিছে আৰু যাৰ কাৰণে আজি আমাৰ যিটো পাৰ্টিৰ যিটো হিচাপ পাৰ্টিৰ আমাৰ যিটো সদস্য এই চালাকাটিত সমষ্টিত ইতিমধ্যে আমাৰ 25,000 হৈ গ'ল মানুহবিলাকে পৰিৱৰ্তন বিচৰাৰ কাৰণেহে হৈছে এইকাৰণে এই চালাকাটিত আমি সহজে জয়যুক্ত হ'ব পাৰিম কাৰণ ৰাইজে দেখিছে প্ৰমোদ বড়োৰ দ্বিতীয় চৰকাৰ আকৌ আহি আছে এই চালাকাটিয়েও যাতে প্ৰমোদ বড়োৰ চৰকাৰৰ অংশীদাৰ যাতে হ'ব পাৰে প্ৰমোদ বড়োৰ চৰকাৰৰ লগত যাতে চালাকাটি সমষ্টিও থাকিব পাৰে তাৰ কাৰণে চালাকাটিৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি ইউপিপিএল দলত যোগদান কৰিছে আজিও ৰেলীৰ আগে আগে প্ৰায় 11 জন মহিলাসকলে বিশেষকৈ ইয়াত মাৰ্কুচ ৰাজবংশী মহিলাসকলে আজি ইয়াত যোগদান কৰিছে তেওঁলোকে আগত বেলেগ বেলেগ দলত আছিলে বেলেগ বেলেগ সংগঠনত হৈ কাম কৰিছিল কিন্তু তেওঁলোকে বুজি পাইছে নহয় এইবাৰেও যিহেতু প্ৰমোদ বড়োৰ চৰকাৰে আহিব গতিকে নিজৰ দল নিজৰ সংগঠন এৰি পেলাই তেওঁলোকে আজি ইউপিপিএলৰ দলত যোগদান হৈছে প্ৰত্যেক দিনাই বিভিন্ন অঞ্চলত আমাৰ যোগদান কাৰ্যসূচী হৈ আছে গতিকে ইয়াত এতিয়া বিৰোধী দল বহুত দুৰ্বল হৈ আছে গতিকে এই নিৰ্বাচনত আমি খুব সহজে চালাকাটি সমষ্টিৰ পৰা ইউপিপিএল পাৰ্টি আমি জয়যুক্ত হ'ব পাৰিম চাওক মোৰ যি সমষ্টি মই এই চালাকাটি সমষ্টিটো মোৰ 30 নং কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ 50%তকৈ বেছি এই অঞ্চলটো মোৰ বিধানসভাৰ অন্তৰ্গত আছে নতুন সমষ্টি হোৱাৰ পিছতো এতিয়া 3 নম্বৰ যি কোকৰাঝাৰত পৰিল সিডলিৰ পৰা বহু অঞ্চল ইয়াত আহিল এই অঞ্চলবিলাক মোৰ সমষ্টিত পৰে 3 নম্বৰ সমষ্টি মাত্ৰ আই ভাণ্ডাৰী নপৰে আৰু ধলমাৰাৰ দুটা গাঁৱৰ বাদে বাকী নপৰে দুটা বিচি দিছে বাকী 95% মোৰ সমষ্টিত পৰে এই অঞ্চলত ইতিমধ্যে বহু উন্নয়নৰ মই কাম কৰিছোঁ 7 কোটিৰ মই স্কুল দিছোঁ হোষ্টেল মই ইয়াত আনি দিছোঁ ধৰতি আবা উৎকৰ্ষ অভিযানৰ যোগেদি দুটা হাই স্কুলত হোষ্টেল বনোৱা হ'ল 7 কোটিৰ এটা RIDFৰ স্কুলৰ মই চেংচন দিলোঁ 3.5 কোটিৰ কালি পুখুৰীত চিফ ছাৰৰ পৰা আনি মই ইয়াত দিছোঁ ৰাস্তা মই 4টা ইয়াত নতুনকৈ বনাই দিছোঁ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ যোগেদি অসম মালাত ইয়াত প্ৰস্তাৱ দিয়া হৈছে এই চালাকাটি সমষ্টিত ইতিমধ্যে বহু ধৰণৰ কাম মই উন্নয়নমূলক কাম কৰি আছোঁ গতিকে ইয়াত আমি সহজে আমি জয়যুক্ত হ'ব পাৰিম মোৰ এটা আত্মবিশ্বাস আছে মই সকলো জাতি জনগোষ্ঠীৰ মাজত থাকি পেলাই মই কাম কৰোঁ বহুতো ছাত্ৰ সংগঠন সামাজিক সংগঠনৰ লগত মোৰ ভাল এটা সম্পৰ্ক আছে সেইকাৰণে MLA নিৰ্বাচনটো কোকৰাঝাৰত 20,060টা বেছি ভোট পায় এই সময়ত প্ৰমীলা ৰাণী ব্ৰহ্মক মই পৰাস্ত কৰিবলৈ পাৰিছোঁ এইবাৰো মোক দলে এই চালাকাটি সমষ্টিত দিছে 3বাৰৰ বিজয়ী 1,500 বসুমতাৰীৰ বিপক্ষে মই সেইটো ডাঙৰ কথা বুলি ভাবা নাই ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে ৰাইজৰ হৈ মই যেহেতু কাম কৰোঁ সকলো জাতি জনগোষ্ঠীৰ লগত মই মিলা প্ৰীতিৰে থাকিবলৈ মই চেষ্টা কৰোঁ মই ইয়াত সমন্বয় কৰিবৰ কাৰণে কাম কৰি আছোঁ গতিকে সকলো জাতি জনগোষ্ঠীয়ে আমাক ভোটদান কৰিব ইতিমধ্যে আমাৰ 25,000তকৈ বেছি দলৰ সদস্য সংখ্যা হৈ গ'ল গতিকে ইয়াত জিকিবলৈ হ'লে মাত্ৰ 18,000 পালে হয় গতিকে আমাৰ 25,000 ইতিমধ্যে হৈছে গতিকে এই নিৰ্বাচনত আমি সহজে জয়যুক্ত হ'ব পাৰিম